হেল্ল' বন্ধুসকল, হৰছ ব্লকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আহকচোন আজিৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। আজি মানে খানাটো মই নিজে বনাবলৈ লৈছোঁ, কেনেকুৱা হয় চাওকচোন। এইটো কচু আৰু লগত দালি আৰু কঁঠাল গুটি দিয়া হৈছে। এইটো পিয়ৰ অসমীয়া খানা। এই কঁঠাল গুটি, কচু আৰু দালি মিক্স কৰি দিয়া হৈছে। আপোনালোকক দেখুৱাই যাম কেনেকুৱা হ'ব। এইটো বইলিং দি থকা হৈছে এতিয়া। তাৰ পিছৰ পৰ্যায়খিনি আপোনালোক সকলোকে দেখুৱাই যাম। এইটো বৰ্তমান ঢাকি দিয়া হ'ল অলপ সময়ৰ কাৰণে। ঢাকি দিছোঁ অলপ গপি লওক। তাৰ পিছত কেনেকুৱা কি হয় আপোনালোকক দেখুৱাই যাম সকলো। আজি তেনেকৈ মাছ মাংস নাই, আজি নিৰামিষেই খাওঁ বুলি ভাবিছোঁ। কিমাননো খাম সদায় মাছ মাংস, গৰমৰ দিন। আজি নিৰামিষেই বনাইছোঁ, আপোনালোকে চাই যাওক। 15-10 মিনিটৰ পিছত এইটো হৈ যাব। তাৰপিছত খাবলৈ বহিম আৰু। ইফালে মই বেলেগ এটা আইটেম যোগাৰ কৰোঁগৈ এতিয়া, আৰু বেলেগ এটা আইটেম আছে। মাছ মাংস নাই, আজি নিৰামিষেই, কিন্তু ভাবিছোঁ অলপ ৰহন লগাই মেলি খাওঁ। আপোনালোকে চাই যাওক। নহৰু আৰু আদা পিচি লৈছোঁ অলপ। এইখিনি চব এই কচুত দি দিয়া হ'ব। এইটো সিজি গ'ল। এতিয়া টেঙা অলপ চেপি দিয়া হৈছে, নেমু টেঙা। টেঙাটো দিলে অলপ ইয়াৰ টেষ্টটো বেলেগ হয়, খাবলৈ ভাল লগা হয়। মোৰ খাওঁ খাওঁ লাগি গ'ল দেই, জিভা পানী পৰি গ'লগৈ। খাম অলপ পিছত, হৈ লওক সম্পূৰ্ণৰূপে। এইবোৰ হৈ আছে। এই কঁঠাল গুটি চাওক, কঁঠাল গুটি। আজি খানাটো হেভি আৰু তালুক তালুক দবাম আজি। এইটো হৈ আছে। এইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ। আলু, বুট, ইফালে পিঁয়াজ আৰু জলকীয়া কাটি সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া এইখিনি বনাওঁ। বনোৱাৰ পিছত খানাটো খাই দিম আৰু। টেষ্ট কৰি চাওঁ নিমখ হৈছে নাই, নিমখ জলকীয়া, তাৰপিছতহে দেখা যাব। খাই দিওঁ আৰু দেই বন্ধুসকল, বেয়া আছে নাপাব। কি মজা, মজা লাগিছে। বঢ়িয়া। গৰম হৈ গ'ল, এইখিনি দি দিওঁ। নিমখ আৰু হালধি দি দিওঁ অলপ অলপ। ৰেডি হৈ গ'ল চাগে চব্জিটো। হৈ গ'ল কিজানি চব্জি। হৈ আছে আৰু অলপ সময় লাগে, 2-3 মিনিট সময় লাগে, বেছি সময় নালাগে আৰু। আলুটো সিজিলে হৈ যাব আৰু। বন্ধুসকল, খানা ৰেডি হৈ গ'ল। এইটো আলু আৰু বুট লগত গোল নেমু 2 লৈ লৈছোঁ। এইটো হৈ গ'ল পটল আৰু আলু ফ্ৰাই। এইয়া মেইন বস্তুটো, কচু আৰু আপোনাৰ কঁঠালৰ গুটি, লগত অলপ নেমু চেপি দিয়া হৈছে। আৰু এইটো 1 গামলা ভাত খাওঁ মই। মানুহটো শকত ডাঙৰ মানুহ, সেইকাৰণে অলপ বেছিকৈ খাব লাগে। আপোনালোকৰ যদি খাবলৈ মন গৈছে আহি যাওক, মোৰ লগতে এসাঁজ খাওঁহি। বিৰাট মজা, পুৰা জবাইছোঁ। খাই লওঁ, আপোনালোকে চাই থাকক দেই। বন্ধুসকল, সদায় হওক নেকাই হওক খানাটো খালোঁ, মাছ মাংস নাথাকিলেও ভাল লাগিলে খানাটো খাই। আপোনালোকক কেনে পালে জনাব ভিডিঅ'টো চাই। আৰু এটা কথা, আমাৰ সকলোৰে মৰমৰ জুবিন দা বৰ্তমান অসুস্থ অৱস্থাত আছে। তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ। সকলোৱে তেখেতৰ হৈ আমি প্ৰাৰ্থনা কৰা উচিত।
আজিলৈ ভিডিঅ'টো সামৰিছোঁ, অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে। জয় আই অসম।